এই গৰমৰ বতৰত মাছৰ সৈতে টেঙাৰ জোলকণ খাই আপোনালোকে কেনে পাই বাৰু আৰু আজি মই বনাম এয়া টেঙেচি পাত আৰু টেঙেচি পাতৰ সৈতে মই বনাম মাছৰ আঞ্জা গতিকে এয়া পাতখিনি প্ৰথমে মই ভালদৰে ধুই লৈছোঁ তাৰপিছত মই টেঙেচি পাতখিনি কুকাৰ এটাত আলুৰ সৈতে এয়া পানী অকণমানৰ সৈতে এয়া মই বইল হ'ব দিম সেইখিনি বইল হৈ থকালৈকে এতিয়া মই মাছখিনি ফ্ৰাই কৰি ল'ম আৰু তাৰপিছত এয়া চাওকচোন মোৰ টেঙেচি শাকখিনি আৰু এয়া আলুখিনিও ভালদৰে বইল হৈ গ'ল এতিয়া মই আলুখিনি এক্সট্ৰাকৈ উলিয়াই লৈছোঁ আৰু এয়া টেঙেচি পাতখিনি মই ঠাণ্ডা হ'বলৈ এক্সট্ৰাকৈ ৰাখি দিছোঁ এইখিনি ঠাণ্ডা হোৱাৰ পাছত এয়া মই হাতেৰে ভালদৰে মোহাৰি লৈ এয়া ৰৈ যোৱা জাবৰখিনি নাইবা ঠাৰিখিনি মই পেলাই আৰু মাছ ভজা তেলখিনিতে এয়া দিছোঁ মই জলকীয়া আৰু সৰিয়হ তাৰপিছত ইয়াতে মই বইল কৰি ৰখা আলুখিনি ভাঙি দি দিছোঁ আৰু ইয়াতে জোখমতে নিমখ হালধি দি এইখিনি ভালদৰে ভাজি ইয়াতে টেঙেচি পাতৰ পানীখিনি দি দিছোঁ আৰু এতিয়া মই এইখিনি ভালদৰে উতলিব দিম আৰু এইখিনি ভালদৰে উতলি হোৱাৰ পাছত ইয়াত মই মাছৰ পিচখিনি দি দিছোঁ আৰু এইখিনি ভালদৰে উতলি হোৱাৰ পাছত এয়া মই টেঙেচি শাকৰে মাছৰ আঞ্জা ৰেডি হৈ গ'ল আৰু এয়া গৰম গৰম ভাতৰ সৈতে পৰিৱেশন কৰক